আজি কেইদিনমানৰ পিছত ভিডিঅ'টি ষ্টাৰ্ট কৰিলোঁ বাৰু। তো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে বাৰু। ভালে মানে কি ক'ম, ঘৰত সকলোৰে অসুখ, মাৰ অসুখ এতিয়াও সম্পূৰ্ণ ভাল হোৱা নাই বাৰু। তো আছোঁ এনেকৈ, তাৰ কাৰণে ভিডিঅ' কৰিবলৈ অসুবিধা হৈছে। তো এতিয়া আছোঁ বাৰু এনেই। এতিয়া বাজিলে 3টা বাজিলে বাৰু। ভিডিঅ'টি এতিয়াই ষ্টাৰ্ট কৰিলোঁ। মই এফালে কামত গৈছিলোঁ, তেনেকুৱা বজাৰত অকণমান চাপি আহিলোঁ। তো বজাৰৰ পৰা আহি ভিডিঅ'টি ষ্টাৰ্ট কৰিলোঁ। বজাৰত গৈছিলোঁ, থুলমূলকৈ দেখাই দিম বাৰু মই কি কৰিছোঁ বজাৰত কেনেকৈ। তো এতিয়া এনেই ভিডিঅ'টি ষ্টাৰ্ট কৰিলোঁ, কেইদিনমান কৰা নাই কৰা বুলি। তো কি কৰিব পাৰে, কি কৰিব আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টি। ভাত চাত খালোঁ, হাজবেণ্ডৰ লগত দুয়োটাই গৈছিলোঁ কামলৈ। তাৰমানে এফালে কাম আছিল, এনেকৈ বজাৰত চাপি আহিলোঁ অকণমান। তো বজাৰৰ পৰা মই কি আনিলোঁ অকণমান দেখাই দিওঁ বাৰু। এতিয়া চাই, মই বজাৰৰ পৰা আনিছোঁ এটা হেয়াৰ বেণ্ড, মূৰৰ কাৰণে লাগে বাৰু। তো লগাৰ কাৰণে, ভাল লগাৰ কাৰণে আনিলোঁ আজি। দাম বেছি নহয় বাৰু, বজাৰৰ পৰা আনিলোঁ। তো এটা আনিছোঁ, বেছি বস্তু অনা নাই বাৰু। এনেই চাপি আহিছোঁ, লগত পইচাও নাছিল। তো এনেই কেইটামান বস্তু লৈ আহিলোঁ, দাম খুবেই কম বাৰু। এইটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। ধুনীয়া লাগিছে না? কালাৰটো আৰু মোৰ ফেভৰেট হয় বাৰু, পিংক কালাৰ হয়, লাইট পিংক। তো ধুনীয়া লাগিছে। এইটো মই মোৰ কাৰণে অনা নাই বাৰু, ভাল দেখি আনিলোঁ। এফালে যাবলগীয়া আছে, গিফ্ট দিবৰ কাৰণে আনিছোঁ। এজনী মাইনাৰ এটা সকাম আছে, তো তাতে গিফ্ট দিম বুলি ভাল দেখি আনিলোঁ। তো ভাল লাগিছে, নিশ্চয় ভাল পাব সিও দেখা পালে। তো ভালে লাগিছে, পিংক কালাৰৰ হয়, ধুনীয়া। বেগটো বাৰু এনেকৈও ল'ব পাৰিব, তাৰপিছত পিছফালেও ল'ব পাৰিব। ইফালে পিছফালেও জেগা আছে লোৱাৰ কাৰণে, ইফালে ধুনীয়াকৈ জেগা আছে পিছফালেও ওলোমাই ল'ব পাৰিব। তাৰ কাৰণে আনিলোঁ, ভাল লাগিছে। আনিলোঁ চুলিত কি কৰা, ভাল লাগিছে না? এইটো আনিলোঁ। তাৰপিছত এটা নেল পলিচ ৰেড কালাৰৰ। মোৰ ৰেড কালাৰৰ নেল পলিচটা বেয়া হৈ গ'ল, তাৰ কাৰণে ৰেড কালাৰটো আনিলোঁ। তো এইখিনিয়ে বস্তু বাৰু, বেলেগ বস্তু নাই। তো আজি চাই থাকোঁ ভিডিঅ'টি, কি কৰোঁ, কি নকৰোঁ আপোনালোকক দেখাই থাকিম শেষলৈকে। চাই থাকিব শেষলৈকে ভিডিঅ'টি। মাইনাৰ বেগখন মই ইয়াতে ল'লোঁ বাৰু, ভাল লাগিছে। একচুৱেলি মোৰ বজাৰলৈ অহা লেট হৈছে বাৰু। এতিয়া বস্তু জাপিবলৈ ধৰিছে, তেতিয়াই মই আহি পালোঁ। ভণ্টি ইফালে চেণ্ডেল লৈ আছে, মই তালৈকে গৈ আছোঁ বাৰু। সি চেণ্ডেল চাই আছে। আমাৰ মালাং বজাৰ বাৰু, আপোনালোকে যি লাগে তাকে পাব। পচন্দৰ কিবা লাগিলেও পাবই বাৰু, আপোনালোকে আহি চালেই হ'ল। মালাং বজাৰ শুক্ৰবাৰ হয় আমাৰ ইয়াতে মালাং বজাৰ। ভালে লাগিব না? ভালে লাগিব না এইটো চোৱা। বাইদেউ আছিল বাৰু আমাৰ লগত, কি হয় পাছত ক'ম বাৰু। মই কি ল'লি? লাগতিয়াল বস্তু মোৰ নামটো ক'ব নোৱাৰিম। তো মই ল'লোঁ আধা চামুচ হ'ব বাৰু, হাফ চামুচ হ'ব এল'ভেৰা জেল। তাৰপিছত লগতে মই গ্লিচাৰিন জোখমতে ল'লোঁ, এল'ভেৰা জেলৰ লগত সমানে ল'লোঁ বাৰু। এতিয়া মই মিক্স কৰাম এনেকৈ আঙুলিৰে ধুনীয়াকৈ, গোটেইখিনি মিক্স হৈ নোযোৱালৈকে এনেকৈ কৰি থাকিম বাৰু। তো এতিয়া মই এপ্লাই কৰিম বাৰু। এতিয়া যিহেতু ঠাণ্ডা পৰিছে বাৰু, তাতে আৰু দিনটা বজাৰৰ পৰা অহা, এনেকৈয়ে ভাবিলোঁ দেখাই দিওঁ কেনেকৈনো মই মুখখন চাফা কৰিম বাৰু। কেনেকৈ গ্লিচাৰিন আৰু মাত্ৰ এল'ভেৰা জেল হয়, কিনিও নাই পতঞ্জলীৰ। তো আপোনালোকেতো জানে গ্লিচাৰিন এতিয়া ঠাণ্ডা পৰিছে বাৰু, যিবোৰ ড্ৰাই স্কিন সেইবোৰ ধুনীয়াকৈ চিক অইলি হৈ থাকে, সেই হেতুকে গ্লিচাৰিন ব্যৱহাৰ কৰিলে ভাল। আৰু লগতে এল'ভেৰা জেল আপোনালোকেতো জানে কিমানখিনি উপকাৰ বাৰু এল'ভেৰা জেল। যিমান পাৰে আমাৰ নিচিনা মানুহটো বাৰু ডেইলি বিউটি পাৰ্লাৰত বা বাহিৰত ওলাই যোৱাৰ সম্ভৱ নাই, সেই হেতুকে যিটো আমি ঘৰতে থাকোঁ, তো তাৰ কাৰণে কিছুমান ঘৰলৈ উপায় থাকে বাৰু, বহুতে নাজানে।
তো এতিয়া বাহিৰত ওলাই যাব নোৱাৰাৰ কাৰণে গালবোৰ লেতেৰা হৈ থাকে বাৰু এতিয়া যাব নোৱাৰোঁ এনেকুৱা এটা টেনশ্যন থাকে সকলোৰে যিসকল হাউচৱাইফ হয় বাৰু তো সেইসকলৰ বাবে বাহিৰত যাবলৈ দৰকাৰ নাই যিহেতু বস্তু এতিয়া ঘৰতে পায় ঘৰতে আনি ইউজ কৰিব পাৰে তাৰ কাৰণে মই দেখাই দিলোঁ বাৰু তাৰ কাৰণে বাহিৰত যাবলৈ দৰকাৰ নাই বিচাৰিছোঁ তো মই লৈছোঁ গ্লিচাৰিন আৰু এল'ভেৰা জেল দুটাকে মিক্স কৰি ল'লোঁ বাৰু দেখাইছোঁ আপোনালোকক তো এতিয়া মই কেনেকৈ এপ্লাই কৰি দেখাম বাৰু মই হাতেদি কৰিম বাৰু আপোনালোকে কপাহেৰেও কৰিব পাৰে মই হাতেদি কৰিলে বেছি ভাল লগা যেন লাগে তাৰ কাৰণে হাতেদি কৰোঁ ধুনীয়াকৈ লাহে লাহে পাৰ্লাৰত গৈ বাৰু এইখিনি চাফা কৰিবৰ কাৰণে বহুতখিনি টকা খৰচ কৰিবলগীয়া হয় গতিকে পাৰ্লাৰত নগৈ ঘৰতে কৰিব পৰা উপায় হয় এইবোৰ তো আপোনালোকে ট্ৰাই কৰিব পাৰে তো এনেকৈ গোটেইখিনি লগাই দিলোঁ বাৰু এতিয়া মই 4-5 মিনিট মাছাজ কৰিম বাৰু যিখিনি আমাৰ ময়লা সোমাই থাকে যিটো ডেইলি ওলাবলগীয়া হয় বাহিৰত কিন্তু চাফা কৰা নহয় তাৰ কাৰণে এইবোৰ ঘৰতে চাফা কৰাৰ উপায় বাৰু তো এনেকৈ এপ্লাই কৰি ল'লোঁ গোটেইখিনি এতিয়া মই 2খন হাতেৰে মাছাজ কৰিম বাৰু গ্লিচাৰিন আৰু এল'ভেৰা জেলে বাৰু আমাৰ স্কিনটো কি ধুনীয়া চাফা কৰি ৰাখে আৰু লগতে ধুনীয়া স্কিনখন উজ্জ্বল হৈ থাকে তাৰ কাৰণে ব্যৱহাৰ কৰাটো দৰকাৰী বাৰু তো মই এনেকৈয়ে 10-15 মিনিট ৰাখি থৈ দিম অকণমান শুকাম তাৰপিছত থৈ দিম আপোনালোকক দেখাইছোঁ লগ পাইছোঁ তাৰপিছত আপোনালোকে ট্ৰাই কৰি চাবচোন বাৰু ইয়াৰ কাৰণে বাহিৰত যাবলৈ দৰকাৰ নাই বাৰু যিহেতু সকলোৱে বাহিৰত যোৱাটো অসম্ভৱ কোনোবাই বিউটি পাৰ্লাৰত গৈ ভাল নাপায় আৰু কিছুমানে যোৱাটো অসম্ভৱ তো সেইসকলৰ বাবে ঘৰলৈ উপায় হয় বাৰু তো ট্ৰাই কৰি চাব সকলোৱে এতিয়া মই এনেকৈ ৰাখি থৈ দিম তো ভিডিঅ'টি চাই সকলোকে আৰু দেখাইছোঁ যে এতিয়া মই একো দিয়া নাই মুখ ধুই আহিলোঁ বাৰু এতিয়া একো দিয়া নাই কি ধুনীয়া হৈছে না বাৰু আপোনালোকে ট্ৰাই কৰি চাবচোন সপ্তাহত 2-3 দিন কৰিলে বেছি ভাল বাৰু যিহেতু আমি মুখত লগোৱা ক্ৰীমবোৰে ভালকৈ চাফা নহয় গা ধোৱাৰ সময়ত ভালকৈ চাফা কৰিবলৈ সময় নহয় তো তাৰ কাৰণে এটা সময় ওলাই বাৰু এইখিনি ব্যৱহাৰ কৰিলে ভাল মুখত যিখিনি স্কিনত আমাৰ স্কিনত যিখিনি এতিয়া একো লগোৱা নাই বাৰু তো আপোনালোকে ট্ৰাই কৰি চাব আৰু আমাৰ স্কিনখন ভালকৈ ৰাখিবৰ কাৰণে এইখিনি কৰা খুবেই দৰকাৰী বাৰু তো আপোনালোকে ট্ৰাই কৰি চাব এইখিনি দেখালোঁ বাৰু এইটোতে উপায় হয় এইবোৰ মাত্ৰ বস্তু কেপত ঘৰত আনি ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে বাহিৰত ওলাই যাব নালাগে তো এতিয়া 7টা বাজিলে বাৰু সকলোৱে চাহ খাই উঠিলোঁ তো এতিয়া ভাত বনোৱাত ষ্টাৰ্ট কৰিব লাগিব তো ভিডিঅ'টি ইমানখিনি দীঘলীয়া নকৰোঁ বাৰু ভিডিঅ'টি চাই লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটি তো নেক্সট ভিডিঅ'ত সকলোকে ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ কৰিছোঁ বাৰু তো আশা কৰোঁ আগলৈকে ভিডিঅ'বোৰ চাই থাকিব তো ৰাখিছোঁ বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই বাই লাভ ইউ অল